নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হৈ প্ৰশ্নকেইটা যুগুত কৰি উলিওৱা হৈছে। বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে ADRE Grade 3 আৰু Grade 4 লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আমি ADRE Grade 3 আৰু Grade 4 বাবে ধাৰাবাহিকভাৱে সাধাৰণ জ্ঞানৰ ওপৰত প্ৰশ্ন আৰু উত্তৰ দি আহিছোঁ। এইটো আমাৰ ADRE Grade 3 আৰু Grade 4 বাবে প্ৰস্তুত কৰা 15 নম্বৰটো সিৰিজ। পূৰ্বৰ সিৰিজৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে যদি এতিয়াও চোৱা নাই ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম। ইচ্ছা কৰিলে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব। ঠিক আছে, পলম নকৰি আজিৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটালৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন আছিল? বন্ধু-বান্ধৱীসকল, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো প্ৰশ্নৰ উত্তৰকেইটাহে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। ঠিক আছে, ইয়াত সোধা হৈছে প্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন আছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে। এই চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2, আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া আছিল যি নেকি প্ৰথম বিলাতলৈ গৈছিল। দ্বিতীয়টো প্ৰশ্ন, প্ৰথম অসমীয়া যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন C2, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ প্ৰথমজন অসমীয়া আছিল যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2, মহিৰংগ দানৱ। মহিৰংগ দানৱ প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা আছিল। তলত উল্লেখ কৰা সকলৰ ভিতৰত পলাশচৰিত গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন D2, হেম সৰস্বতী। হেম সৰস্বতী হ'ল প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখনৰ লেখক। বন্ধু-বান্ধৱীসকল, আপোনালোকে শুদ্ধ উত্তৰবিলাক কমেণ্ট কৰি জনাই যাব পাৰে ভিডিঅ'টো প'ষ্ট কৰি, আৰু ভিডিঅ'টোৰ শেষত কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিলে নিশ্চয়কৈ জনাব। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় পৰীক্ষাবিলাকত এই প্ৰশ্নটো আহি থাকে। শুদ্ধ উত্তৰ হ'ব অপশ্যন A2, ল'ৰা বন্ধু। ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনী। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন আছিল? তলত চাৰিখন নাটকৰ নাম উল্লেখ আছে। এই চাৰিখনৰ ভিতৰত কোনখন শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন A2, চিহ্নযাত্ৰা। চিহ্নযাত্ৰা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক আছিল। অসম তথা ভাৰতৰ বিভিন্ন বঁটাসমূহৰ ওপৰতো প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কোনটো? শুদ্ধ উত্তৰ হ'ব অপশ্যন A2, অসম বৈভৱ। অসম বৈভৱ হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। অন্য এটি তেনেধৰণৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন D2, ভাৰত ৰত্ন বঁটা। ভাৰত ৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2, 1921 চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল। ঠিক আছে, পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। 92 সন্ধি কোন দেশত হৈছিল? ইয়াত দেশখনৰ কথা সোধা হৈছে য'ত নেকি 92 সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন A2, ব্ৰহ্মদেশত। ব্ৰহ্মদেশত 1826 খ্ৰীষ্টাব্দত 92 সন্ধি স্বাক্ষৰিত হৈছিল। অজন্তাৰ গুহাবোৰ ক'ত অৱস্থিত? অৰ্থাৎ অজন্তাৰ গুহা ক'ত আছে ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন C2, মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত অজন্তাৰ গুহাবোৰ অৱস্থিত। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব পাৰে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D2, মেগাস্থেনিছে ইণ্ডিকা নামৰ কিতাপখন লিখিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰ হ'ব অপশ্যন C2, পুষ্পলতা দাস। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব দিছিল পুষ্পলতা দাসে। প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো শিৱসাগৰ যেহেতু প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল ৰংঘৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন চুকাফা কেতিয়া অসমত উপস্থিত হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে তলৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো 1228 খ্ৰীষ্টাব্দত ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কোনে কৰিছিল ইম্পৰ্টেণ্ট এটা কুৱেশ্যন প্ৰায় আহে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো মাধৱ কন্দলীয়ে ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো বাণীকান্ত কাকতি পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো মহাভাৰত হ'ল পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য মৰঙীখোৱা গোহাঁই কোন ঠাইৰ শাসনকৰ্তা আছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই তলৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো মৰঙী কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো পৃথু দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখনক আনুষ্ঠানিকভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ শচীন তেণ্ডুলকাৰক কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ভাৰত ৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা আৰু ইয়াত সোধা হৈছে শচীন তেণ্ডুলকাৰক কোন চনত এই ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো 2014 চনত শচীন তেণ্ডুলকাৰক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নত নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো স্পৰ্টছ অৰ্থাৎ ক্ৰীড়াৰ ক্ষেত্ৰত অৰ্জুন বঁটা প্ৰদান কৰা হয় জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতত ক'ত অৱস্থিত শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো উত্তৰাখণ্ডত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত জুল কিহৰ একক এটা বিজ্ঞান বিষয়ৰ প্ৰশ্ন শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো শক্তি জুল শক্তিৰ একক পৰৱৰ্তী প্ৰশ্ন মানুহৰ মগজুৰ ওজন প্ৰায় কিমান শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো প্ৰায় 1350 গ্ৰাম মানুহৰ মগজুৰ ওজন OTPৰ ফুল ফৰ্ম কি আমি প্ৰায় শব্দটো ব্যৱহাৰ কৰি থাকোঁ OTP ইয়াত সোধা হৈছে OTPৰ ফুল ফৰ্মটো কি শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো ওৱান টাইম পাছৱৰ্ড পৰৱৰ্তী প্ৰশ্ন CCTVৰ ফুল ফৰ্ম কি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো ক্লোজ চাৰ্কিট টেলিভিছন CCTVৰ ফুল ফৰ্ম বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন পাইক প্ৰথাৰ প্ৰৱৰ্তন কোনে কৰিছিল হু ইন্ট্ৰডিউচ দ্য পাইক চিষ্টেম শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এত আছে প্ৰতাপ সিংহ অপশ্যন বিত দিয়া আছে চন্দ্ৰকান্ত সিংহ অপশ্যন চিত দিয়া আছে লক্ষ্মী সিংহ আৰু অপশ্যন ডিত দিয়া আছে ৰাজেশ্বৰ সিংহ এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যিটোৱে শুদ্ধ বুলি ভাবে নিশ্চয়কৈ কমেণ্ট কৰি জনাব ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেলৰ ভিডিও চাই আছিল এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পৰৱৰ্তী পৰ্যায়ত এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ